আজি আমি আহিছোঁ এটা ঠাইলৈ আৰু এই ঠাইটোৰ পৰা আমি যাম টকিং চাপৰি এই জেগাটোৰ নাম কি আপোনালোক আৰু এই জেগাটোৰ নাম কহিলাও আৰু এই আছে ইয়াত নদীৰ কিনাৰত আমি ৰৈ আছোঁ নাওটো বিয়া হ'ল সেইকাৰণে আৰু ইফালে আশ্ৰম দুটা আছে ইফালে বেপাৰী গৈছে আৰু আমি ইয়াতে ৰৈ আছোঁ এয়া পাপা আছে অ পাপা হাই গাইছ কা হাই গাইছ কা আৰু আপোনালোকে ইয়াত আহি চাব ইয়াত আহি কিমান মস্তি লাগে আৰু ইয়াত গছ আৰু আপোনালোকক মই কিবা এটা দেখুৱাই আছোঁ আপোনালোকে চাব ইয়াত মই নিজে ৰুইছোঁ মই নিজে ৰুইছোঁ মই ইয়াত আগতেও আহিছোঁ আগতে ইয়াত